নমস্কাৰ প্ৰিয় কাব্যপ্ৰেমী সতীৰ্থবৃন্দ, আপোনালোক সকলোকে প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰাতুল দাসে লৈ আহিছোঁ অসমীয়া সাহিত্য সৌৰভ স্বৰ্ণময় অসম গোটৰ কবিতা পাঠৰ শিতান কাব্যমঞ্জুৰী। আজিৰ অনুষ্ঠানত আপোনালোকলৈ লৈ আহিছোঁ দুগৰাকী কবিৰ দুটি কবিতা, আৰু এই কবিতা দুটি কণ্ঠৰে সজাই তুলিবলৈ মই মাথো চেষ্টা কৰিলোঁ। আহকচোন আজি এই কাব্যমঞ্জুৰীত কবিতা দুটি শুনি আমি সকলোৱে একেলগে আমোদ লওঁ। কবি নিৰ্জু বৰগোহাঁই কথাৰে। কবিতাৰ শিৰোনাম এটা সেউজীয়া প্ৰাৰ্থনা। বতাহত উৰি যোৱা ডাৱৰবোৰত তোমাৰ খবৰ বিচাৰি পঠিয়াওঁ মনৰ গোপন চিঠি। অতনো মনৰ সুৰভিত সুগন্ধিত অময়া ৰাগীৰ জ্যোতি। তোমাৰ খবৰ বিচাৰি এনেকৈয়ে মনৰ গোপন চিঠি। তোমাৰ ঠিকনা পালে ডাৱৰবোৰ বৰষুণ হৈ নামিব, মোৰ চোতালৰ শুকান পাতবোৰ উটি যাব। দুবৰি বনৰ শিপাবোৰ জীপাল হ'ব, লাহে লাহে গোটেই চোতালখন সেউজীয়া হ'ব। খৰিকা জাই জুপি ফুলিব, বতাহ সুগন্ধি হ'ব। কণমানি মৌপিয়া আৰু বুলবুলিজনী, ঘৰ এৰিব খোজা ঘৰচিৰিকাজনী আকৌ উমলিব। তুমি অহাৰ বাতৰি পালে সেউজীয়া ঘাঁহনিত বহি আকাশ মোৱা হৈ ময়ো আৰম্ভ কৰিম এটা সেউজীয়া দীঘল প্ৰাৰ্থনা। তুমি আহি মোৰ কাষত নবহালৈকে শেষ নহ'ব মোৰ অনিমেষ প্ৰাৰ্থনা। বতাহত উৰি যোৱা ডাৱৰবোৰত তোমাৰ খবৰ বিচাৰি নিতৌ পঠিয়াওঁ মনৰ গোপন চিঠি। বতাহত উৰি যোৱা ডাৱৰবোৰত তোমাৰ খবৰ বিচাৰি নিতৌ পঠিয়াওঁ মনৰ গোপন চিঠি। মনৰ গোপন চিঠি। কবি তৰুণ কুমাৰ ৰায়ৰ কথাৰে। কবিতাৰ শিৰোনাম অচিনাকি প্ৰিয়া। হৃদয় সাগৰে সাগৰে জালোৱা হৈ বিচাৰিছোঁ তোমাক, মোৰ অচিনাকি প্ৰিয়া। মনত বহুত আশালৈ, চকুত বহুত ভাষালৈ, চিনাকি বাটেদি আহা অচিনাকি হৈ। ক'তনো থাকা তুমি, ওচৰতেনে বহু দূৰৈত, হৃদয় কোঠৰীত লুকা ভাকু খেলি। চিনাকি বাটেদি নৈখন সাগৰলৈ মিলে, অথচ নৈখন সাগৰৰ অচিনাকি। নৈখন সাগৰৰ অচিনাকি। নৈখন সাগৰৰ অচিনাকি। ধন্যবাদ।